কেতিয়াবা বাৰু আপোনালোকে উপলব্ধি কৰেনে আমাৰ প্ৰকৃতিখন সঁচাই বিৰাট ধুনীয়া। কোনোবা দিনা গছ লতা বন জীৱ জন্তু নোহোৱা হ'লে আমাৰ বাৰু কি দশা হ'ব। আমি ওলাই গৈছিলোঁ অকণমান ফুৰিবলৈ, তাত খালোঁ আমি চিকেন ফ্ৰাইড ৰাইচ লগতে ম'ম'। এইফালে পংকজ আৰু চিন্ময়ে খেলি আছে। এই বাদামৰ টেমাটো দেখিছে নহয়, যোনে চিধাকৈ থিয় কৰাবলৈ পাৰে সিয়ে মাৰিব হেনো। এফালে পংকজে চিধাকৈ থিয় কৰিব পাৰিলে আৰু সেইটো কাৰণে পংকজে চিন্ময়ক খালী বটল এটাৰে খুব মাৰিলে। আপোনালোকেতো গম পাই এতিয়া চলি আছে পুৰা একদম বিয়াৰ ছিজন। তাতে বিয়া আমাৰ ঘৰৰ ওচৰত, সেইকাৰণে আমি ভাবিছিলোঁ দুসাঁজ খাম বুলি। প্ৰথম সাঁজ বাৰু আমি ভালদৰে খালোঁ, ছেকেণ্ড সাঁজ আমি খাবলৈ নোৱাৰিলোঁ। পোলাও অকণমান আৰু লালমোহন এটা লৈ পিনে তেনেকৈয়ে খাই থলোঁ। পিছে কেটাৰিং পাৰ্টি আমাৰ ওচৰৰে, আপোনালোকে কণ্টেক্ট কৰিবলৈ পাৰে যদিহে আপোনালোকক লাগে। পিছে ৰাতিপুৱাও ইমানখিনি খালোঁ, এতিয়াও খালোঁ আৰু ভাবিছোঁ জীৱনত কিন্তু কিবা উন্নতি হওক নহওক নাজানো, কিন্তু পেটৰ উন্নতি কিন্তু বাৰুকৈয়ে হ'ব। That's all for today's video. See you next time. Till then, keep watching, smiling and loving. Bye bye.